ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 8ৰ পাঠ নং 7 অসমৰ নদ নদী এই ভিডিঅ'টোত মই এই পাঠৰ 4 নম্বৰ কোৱেশ্চন চমুটোকা লিখা উত্তৰ দিম। তো ছাত্ৰ-ছাত্ৰীসকল মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে চাই লোৱা। প্ৰথমত আছে 4 নম্বৰ চমুটোকা লিখা। ক নম্বৰ নৈৰ উচ্চগতি অংশৰ কাৰ্য। নৈৰ উচ্চ অংশত গতিপথৰ আকৃতি ইংৰাজী ভি আকৃতিৰ নিচিনা হয়। এনে গতিপথত ঠায়ে ঠায়ে নদীতলৰ গভীৰতা বহু বেছি হৈ গিৰিঘাট ৰূপ লয়। পাৰ্বত্য অঞ্চলত থিয় তালেৰে বৈ অহা নৈৰ সোঁতে গতিপথত থকা শিল বালি মাটি নৈৰ আদি খহাই তললৈ কঢ়িয়াই আনে। নৈৰ গতিপথত স্ৰোত প্ৰবল হয় আৰু ইয়ে নদীতলৰ খনন কাৰ্য চলায়। তাৰপিছত খ নম্বৰ আছে নৈৰ মধ্যগতি অংশৰ কাৰ্য। তোমালোকে লিখিবা নৈৰ মধ্যগতি অংশত নৈৰ গতিবেগ তুলনামূলকভাৱে ধীৰ হয়। সেইবাবে নৈৰ মধ্যগতি অংশত নৈখনৰ গেদ পৰিবহণ ক্ষমতা কম হয়। মৃদু তালত ধীৰ গতিৰে ৰোৱা স্ৰোতৰ নদীতল খনন ক্ষমতা কমে, কিন্তু নৈৰ মৃদুতালত পাৰ্শ্ব খনন কাৰ্য অধিক হয় আৰু নৈৰ দুয়োপাৰে মাটিৰ গঠন কোমল হোৱা বাবে তীব্ৰ খহনীয়াৰ সৃষ্টি হয়। নৈৰ মধ্যগতি অংশত নৈখনৰ যিটো পাৰত পাৰ্শ্ব খনন হয়, ঠিক তাৰ বিপৰীত পাৰত গেটৰ অৱক্ষেপণ ঘটে আৰু ইয়াৰ ফলত নৈৰ গতিপথ একা-বেঁকা বা সৰ্পিল আকৃতিৰ হয়। তাৰপিছত গ নম্বৰ আছে নৈৰ নিম্নগতি অংশৰ কাৰ্য। নৈৰ নিম্নগতি অংশত আংশিক পৰিমাণে পাৰ্শ্ব খনন আৰু অৱক্ষেপণ কাৰ্য হোৱা দেখা যায়। বাৰিষা কালছোৱাত নদীখন পানীৰে উপচি পৰে আৰু ঠায়ে ঠায়ে বহল হোৱা দেখা যায়। আনহাতে খৰালি কালত পানী শুকাই যোৱাৰ বাবে ইয়াৰ বিভিন্ন অংশত গেদৰ অৱক্ষেপণ ওলাই পৰে আৰু ইয়ে বিভিন্ন চৰ-চাপৰিৰ সৃষ্টি কৰে। এনে সময়ত নৈখনৰ কেইবাটাও শাখাত বিভক্ত হৈ এৰাজুৰিত বিল বা জাহালৰ সৃষ্টি হয়। তাৰপিছত আছে ঘ নম্বৰ বৰাক নৈৰ গতিপথ। বৰাক নৈখন নাগালেণ্ড মণিপুৰ সীমান্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা ওলাই আহিছে। মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা বৰাক নৈয়ে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ বৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পাছত ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। বৰাক নৈয়ে অসমৰ কাছাৰ জিলাৰ মাজেৰে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশেৰে বৈ গৈ ভাৰত-বাংলাদেশ সীমান্ত দুভাগত বিভক্ত হৈছে। বৰাক নদী অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল আকৃতিৰ। বাংলাদেশত বৰাক নদীয়ে গুৰুত্বপূৰ্ণ ৰূপ লৈছে। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো এনেতেই ডাঙৰ হৈ আছে, তো মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। তোমালোকে এটা কৰি স্ক্ৰীনশ্বট লৈ তাৰপিছত লিখা। মই স্ক্ৰীনশ্বট লোৱাৰ সময় দিছোঁ। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।